নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মিতালী মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো বহুত বেছিয়ে ভাল। এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ ওচৰৰে ফিল্ডখনত থকা ফুটবল খেলা হৈ আছে তাতে। মই তাত সেই চাবলৈ যাব ওলাইছোঁ আৰু আপোনালোককো দেখাই থাকিম। সেই দেখুৱাৰ আগতে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আমাৰ কলেজত এখন আলোচনা চক্ৰ পতা হৈছিলে। তাৰে মই কেইটামান ভিডিঅ' ৰাখি থৈ দিছিলোঁ। সেইখিনি আপোনালোকক আগতে মই দেখাই লওঁ, তাৰপিছত ফুটবল খেলা দেখাম। আৰু মতে কলেজৰ ভিডিঅ'খিনি দেখাই লওঁ, তাৰপিছত ফুটবল খেলা দেখাম আপোনালোকক। আজি পবিত্ৰ ভাদ মাহত শংকৰদেৱৰ তিৰুভাৱ তিথি দিনবাৰ চাই আমি এই শুভক্ষণত উপনীত হৈছোঁ। আৰু এই মণিকাঞ্চন প্ৰাচীৰ পত্ৰিকাখন উদ্বোধন কৰাৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছোঁ। আৰু বন্তি প্ৰজ্বলন কৰিব অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ধন্যবাদ জনাইছোঁ বাইদেউ। মণিকাঞ্চন প্ৰাচীৰ পত্ৰিকাখন উদ্বোধন কৰিবলৈ। আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰক সম্বোধনা জনাইছে জ্যোৎস্না দাসে।
আৰু আমাৰ লগত আছে ৰ টিকলাটো দেখাম ৰখ এইটো হৈছে আমাৰ টিকলা ফুটবল খেলা চাব আহিব বোলে কি খাবি ফুটবল খেলাত ক ফুটবল খেলাত কি খাবি ক দিছে বাছা এটা আৰু নাখাৰ অ নিচে বোলে ভাজা নামটো ক একবাৰ টিয়ান দাস ভালকে ক নমস্কাৰ দি ক নমস্কাৰ মোৰ নাম চিলিয়ান এই ফুটবল খেলা হৈ আছে আমাৰ ওচৰৰে ফিল্ডখনত ইমান ভালকে দেখা নাই কিজানি কাৰোবাৰ খেলা আছে নাজানো দেই এনেই চাব আহিছিলো মই সেই খেলা হৈ আছে ইয়াতে আজিৰ ভিডিঅ' এইখিনিয়ে আছিল যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলৰ নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ